Hello everyone, কি খবৰ সকলোৰে আশা কৰিছো সকলো ভালে আছে নতুন এটা ভিডিঅলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি আপোনালোকলৈ লৈ আহিছো খুব ধুনীয়া কেইটামান ব্লাউজৰ ডিজাইন সো আহক ভিডিঅটো আৰম্ভ কৰো বেছি কথা পাতি নিলাকো মানে ব্লাউজখিনি আজি খুব ধুনীয়া হয় আৰু প্ৰাইচখিনিও ভাল হাত দীঘল আছে সো চাই থাকক ভিডিঅটো আজিৰ প্ৰথম যোনটো ব্লাউজৰ ডিজাইন হৈছে হেইটো গ্ৰীন কালাৰত আছে হেউজিয়া ৰঙৰ খুব ধুনীয়া আৰু আজি বিশেষকৈ মই হাতটো একদম ফুল স্লিভৰ দেখুৱাবলৈ চেষ্টা কৰিম হাত দীঘল এটো হৈছে প্ৰথমটো ব্লাউজ গ্ৰীন কালাৰৰ পিওৰ কটনত আছে আৰু গাটোত লাইনিং আছে হাতটোত কিন্তু লাইনিং দিয়া নাই দেখছেনে ইয়াত খুব ধুনীয়াকে কোজ দিয়া আছে ফিল দিয়া আছে আৰু হাতটো পুৰা দীঘল একদম ইয়ালকে পুৰা মই পিন্ধি মেলিও দেখাই দিম আপোনালোকক ন ফিটিং আপোনালোকে যিকোনো সাইজতে পাই যাব আৰু আপোনালোকে যদি ভাল লাগে তেনেহলে স্ক্ৰিনশ্বট ল'ব মই WhatsApp নাম্বাৰটো স্ক্ৰিনত দি দিম আৰু আপোনালোকে মোক WhatsApp কৰিব বেকটো এনেকে সুইটহার্ট নেকলাইনত দিয়া আছে বেকটো আৰু লটকনটো খুব ধুনীয়া পাছফালে চাওক এনেকে দিয়া আছে আৰু ইয়াত দহি তিনটা ওলমাই দিয়া আছে ৰেড হোৱাইট ব্ল্যাক যি কালাৰ লাগে এই কটন কাপোৰত আপোনালোকে পাই যাব সেম ডিজাইন পাই যাব ইয়াৰ প্ৰাইসটো হৈছে 550 আপোনালোকৰ যদি ভাল লাগিছে তেনেহলে স্ক্ৰিনশ্বট ল'ব ইয়াৰ প্ৰাইসটো হৈছে 550 নেক্সট যোনটো ডিজাইন হৈছে হেতু হৈছে এটো এটা ৰেড কালাৰৰ ব্লাউজ হয় ইয়াৰ কাপোৰটো অলপ শাইনিং থকা ৰ সিল্ক টাইপৰে হয় কাপোৰটো কিন্তু পিওর কটন নহয় হাতটো নেটৰ হয় পুৰা একদম দীঘল হাত দীঘল আৰু দেখিছানে ইয়াত হৰুকে পাফ দিয়া আছে পিন্ধিলে খুব ধুনীয়া লাগে এডখৰ অকনমানি পাফ দিয়া আছে আৰু যদি আপোনালোকে বিচাৰে যে কোচটো অলপ বেছিকে দিব লাগে এডখৰ বেছি ফুলাই দিব লাগে তেতিয়াও পাই যাব ইয়াৰ প্ৰাইসটো হৈছে 550 একে আগৰটো নিচিনা 550 এ হয় যদি ভাল লাগিছে স্ক্ৰিনশ্বট লৈ লব আৰু ব্যাক ডিজাইনটো হৈছে এনেকে গোল দিয়া আছে পাইপিং দিয়া আছে ৰাউন্ড দিয়া আছে আৰু ইয়াৰ ফিলটো অলপ বেলেগ ধৰণৰ দেখছানে এডখন নেট দিয়া আছে নেটৰ কোজ দিয়া আছে ইয়াৰ পাছৰ ডিজাইনটো আছে পিংক কালাৰত খুব ধুনীয়া এটা দেখিছানে হাত দীঘল ব্লাউজ আৰু ফ্ৰন্টটো ইয়াৰ এনেকুৱা ধৰণৰ অকনমান ডিপ হয় আৰু পাইপিং আছে আৰু খুব ধুনীয়া লেস এডাল আছে সাইডত বেকটো এনেকে সুইটহার্ট নেকলাইনত হ'ব ৰসি নাই এটুত আপোনালোকে যদি বিচাৰে দিয়ায়ো দিব পাৰে বাৰু বিশেষকৈ ইয়াৰ হাতটো দেখিছনে এইডখৰত কুচ খাই থাকিব হাতৰ মানে এইডখৰত কুচ খাই থাকে অকনমান এনেকে আৰু ইয়াত হুক দিয়া আছে এনেকে এটু এৰাই দিব পাৰে আৰু হুকটো লগাই টান হৈ থাকিব আৰু ইয়াত দেখিছনে অকনমান কুচ দিয়া আছে কালাৰটো খুব ধুনীয়া আপোনালোকে ল'ব পাৰে ইয়াৰ প্ৰাইসটো হৈছে 580 আৰু আপোনালোকৰ ভাল লাগিলে এনেকে কৰি দিছো স্ক্ৰিনশ্বট এটা লৈ লওক মোক WhatsAppত দি দিব নম্বৰটো ইয়াত দিয়াই আছে ইয়াৰ পাছৰ যোনটো ডিজাইন আছে হেতু আছে গোল্ডেন কালাৰ খুব ধুনীয়া এইটো দেখছনে শাইনিং থকা এটা গোল্ডেন কালাৰৰ একদম হাত দীঘল ইয়ালকে পৰা আৰু ফ্ৰন্টটো আছে ৰাউন্ড নেকত আছে খুব ধুনীয়া গোল্ডেন কালাৰত আৰু এনেকে ষ্টন অলপ কাম কৰা আছে নেকলাইনটোত আৰু এই ব্লাউজটোৰ বেকটো বহুত বেছি ধুনীয়া এনেকে দেখিছনে ৰসি লগা আছে আৰু লেস ডালো দিয়াই আছে হৰু কাম কৰা আৰু খুব ধুনীয়া মানে এটো এতিয়া ঠেক হৈ গৈছে পিন্ধি দিলে এডজাস্ট হৈ যায় এনেকে টানি দিলে বহল হৈ আহিব খুব ধুনীয়া হয় ইয়াৰ বেকটো আৰু ইয়াত লটকন দিয়া আছে লটকন কেটাও খুব ধুনীয়া দেখিছেনে ইয়াৰ প্ৰাইসটো হৈছে 600 টকা যদি আপোনালোকৰ ভাল লাগিছে স্ক্ৰিনশ্বট এটা লৈ লওক আৰু মোক WhatsAppত দি দিব ডিজাইনটো দেখিছেনে ইয়াৰ লটকন কেটাও খুব ধুনীয়া হেভি হয় আৰু বেকটো খুব ধুনীয়া কালাৰটো কৈছো নহয় বহুত বেছি ধুনীয়া যিকোনো কাপোৰৰ লগতে যাব গোল্ডেন কালাৰ নেক্সট যোনটো ডিজাইন হৈছে হেতু আছে ৰেড কালাৰত এটো ধুনীয়াকে পাইপিং দিয়া আছে ফ্ৰন্টত আৰু হাতটো নেটৰ মই এনেকুৱা ডিজাইন আগতেও আনিছিলো হেতু কিন্তু ইয়াত ৰাফল দিয়া আছিল এতিয়া এটো দিয়া নাই একদম প্লেন কে দিছো ইয়াৰ প্ৰাইসটো হৈছে 500 যদি আপোনালোকৰ ভাল লাগিছে তেনেহলে স্ক্ৰিনশ্বট এটা লওক আৰু মোৰ WhatsApp নাম্বাৰ ইয়াত দি দিছো WhatsAppত আপোনালোকে দিব মই লগালক ৰিপ্লাই কৰিম সাইজ কিমান এড্ৰেছ গোটেখিনি দি দিব প্ৰাইসটো দি দিম আৰু মোৰ Google Pay নাম্বাৰটো তাতে দি দিম আপোনালোকে পে কৰি স্ক্ৰিনশ্বট এটা দি দিব আৰু
মই আপোনালোকক ব্লাউজটো পঠিয়াই দিম 6 দিন 8 দিনৰ ভিতৰত আপোনালোকে পাই যাব বনাওতেও যেহেতু টাইম লাগে আৰু ডিজাইনসমূহ আপোনালোকে কাস্টমাইজ কৰিব পাৰে নিজৰ ইচ্ছামতে ফ্ৰণ্টৰ ডিজাইন বেকৰ ডিজাইন কেনেকুৱা কি লাগে তাৰ কাৰণে অকণমান সময় লাগে দুদিন এদিন বেছি লাগে বনাবলৈ সো অকণমান যদি টাইম দিয়ে আপোনালোকৰ বাবে এটা ধুনীয়া ব্লাউজ মই আপোনালোকক দিব পাৰো আৰু ইয়াৰ প্ৰাইসটো হৈছে 500 নন পেডেড যদি আপোনালোকে পেড দি বনাবলৈ বিচাৰে তেনেহলে এক্সট্ৰা 30 रुपीस লাগিব আৰু শিপিং চাৰ্জ 70 হয় আমি 70 रुपीस লওঁ শিপিং চাৰ্জ অল আসামৰ ভিতৰত আৰু দুটা যদি আপোনালোকে লয় তেতিয়াও শিপিং চাৰ্জ 70 এ হ'ব তাতকৈ যদি বেছি লবলৈ হয় একেলগতে তেনেহলে কিন্তু অকণমান বাঢ়ি যায় যেহেতু ওয়েটটো বেছি হৈ যায় দুটা ললেও 70 এ থাকে চাৰি চুটিয়া আৰু ইয়াত ৰাফল দিয়া আছে যিকোনো সাইজতে পাই যাব ইয়াৰ আৰু এটা কালাৰ আছে দেখুৱাইছো বনাই থোৱা এটো ব্ল্যাক কালাৰ এটা বনোৱা আছে ইয়াৰো একে বেক সাইডটো এটো একে প্ৰাইস 500 দুইটাৰে আৰু আপোনালোকে বেলেগ যিকোনো কালাৰতে এটো ডিজাইনত বনাও বুলি কলে পাই যাব ইয়াৰ যোনটো পাছৰ যোনটো ডিজাইন হৈছে হেতু মই এই ভিডিওটোৰ সকলোতকৈ ভাল বুলি কম কাৰণ আপোনালোকে ব্লাউজটো দেখিলে গম পাব এটো চাওক ব্লু কালাৰ এটা ব্লাউজ খুব ধুনিয়া আৰু হাতটো খুব ধুনিয়া কালাৰটো একদম ৰয়েল ব্লু হয় ঘৰ খুব ধুনিয়া ইমানটো মানে তোৰে মই পিনি দেখুৱাই দিম তেতিয়া আপোনালোকে গম পাবই আৰু বেক সাইডটো খুব ধুনিয়া ডিপ হয় আৰু এনেকুৱা ধৰণৰ প্ৰিন্টেড কাপোৰত যিকোনো কালাৰতে আপোনালোকে পাই যাব পিংকত ব্ল্যাকত হোৱাইটত যেনেকুৱা ধৰণৰ বিচাৰে এটো ডিজাইনত যদি এনেকুৱা প্ৰিন্ট থকা বিচাৰে তেনেহলে আপোনালোকে পাই যাব ইয়াৰ প্ৰাইসটো হৈছে 570 570 টকা হয় ইয়াৰ প্ৰাইসটো সো আপোনালোকৰ যদি ভাল লাগিছে তেনেহলে স্ক্ৰিনশ্বট এটা লৈ মোক দি দিব সো ইয়াৰ নেক্সট যোনটো ডিজাইন আছে হেতু হৈছে এটা ব্লু কালাৰ ব্লাউজ পেডেড হয় আৰু হাতটোত খুব ধুনিয়াকৈ দেখো পাফ আছে এৰখৰ নাই এটো অলপ বেলেগ টাইপৰ পাফ হয় অকল এডোখৰ ফুলি থাকে আৰু এটো প্লেন থাকে ধুনিয়া পাইপিং আছে আৰু বেক সাইডটো ডিপ কাট ৰচি আছে লটকন দিব পৰা এটো প্ৰাইসটো হৈছে 550 হয় যদি আপোনালোকে পেডেড দিব বিচাৰে এক্সট্ৰা 30 रुपीस পে কৰিব লাগিব পেডেডটো কাৰণে নন পেডেড 550 হয় ব্লু কালাৰ যদি ভাল লাগিছে স্ক্ৰিনশ্বট এটা লৈ লব আৰু হাতটো গাঢ়িব ইয়াৰ পাছৰ যোনটো ডিজাইন হৈছে হেতু আছে সিলভাৰ কালাৰত এটো চাকচোন কিমান ধুনিয়া এটা শাইনিং থকা কাপোৰ আৰু ফ্ৰন্টটো এনেকুৱা ধৰণৰ সৰুকে ইয়াত লেস দিয়া আছে ষ্টন ৱৰ্কৰ তাৰ পিছত হাতটো একেবাৰে দীঘল হাতটো এনেকে লেস দিয়া আছে আৰু বেক সাইডটো বহুত বেছি ডিপ নহয় যদি আপোনালোকে বিচাৰে তেনেহলে ডিপকে কাটিও দিব পাৰিম ডকে এটো বেছি ডিপকে কটা নাই মই ৰাউণ্ডত আছে আৰু ইয়াৰ প্ৰাইসটো হৈছে 570 570 টকা যদি আপোনালোকৰ ভাল লাগিছে তেনেহলে স্ক্ৰিনশ্বট লৈ লওক আৰু মোক WhatsAppত দি দিব এটো সো এটোৱে আছিল আজিৰ ভিডিও যদি আপোনালোকৰ ভাল লাগিছে ব্লাউজৰ ডিজাইনসমূহ তেনেহলে মোক WhatsAppত কন্টাক্ট কৰিব আৰু আজিৰ ভিডিওটো গুটে কালেকশনখিনি কেনেকুৱা পাইছে আপোনালোকে কমেন্টত নিশ্চয় জনাব আৰু কেনেকুৱা ধৰণৰ ব্লাউজ আপোনালোকে বিচাৰে সুপ্ৰিয়া ক্ৰিয়েশনত আপোনালোকে কমেন্টত জনাই থাকিব আজিলৈ আহিছো আপোনালোকক নেক্সট ভিডিও লগ পাম বাই